কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আৰু মোৰো ভাল। বহুত দিনৰ মূৰত মই আকৌ এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ। আৰু আমাৰ এতিয়া মানে ধানবোৰ পকি গ'ল আৰু মায়ে খুৰীদেউহঁতে মানে কাটি আছে আৰু অলপ এদিনমানৰ পাছত মানে শেষ হ'ব ফ্ৰেণ্ডছ। চাই থাকক আৰু ফ্ৰেণ্ডছ, ইয়াৰ আগতে মানে এই ভিডিঅ'টো বনোৱা আগদিনা মানে এটা মোৰ লগত তামাম ডেঞ্জাৰ ঘটনা হৈ গৈছে ফ্ৰেণ্ডছ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিলে গম পাব ফ্ৰেণ্ডছ। ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাৰ আগতে মোৰ ভিডিঅ'টো हेलो फ्रेंड्स, नमस्कार। वेलकम टू माय यूट्यूब चैनल। फ्रेंड्स, आप लोग देख रहे हैं मेरी चैनल राजू भाई ब्लॉग और अच्छा लगे तो लाइक, कमेंट, शेयर, सब्सक्राइब करो फ्रेंड्स। घंटी बटन को दबा दो। तो फ्रेंड्स देखो, जेहेतु एतिया दुपरिया टाइम और माने भात खाবলৈ टाइम হৈ গৈছে আৰু মানে ভাত মাহঁতৰ কাৰণে পথাৰলৈ লৈ আহিছোঁ আৰু মানে এতিয়া মাই আৰু দেউতা মানে বহি আছে ইয়াতে ভাত ঠিক ঠাক কৰিব আৰু কৰাৰ পাছত খাব। আৰু মানে মোৰ অলপ কাম আছে, মই সেই কামবোৰ কৰি লওঁগৈ ফ্ৰেণ্ডছ। ভিডিঅ'টো চাই থাকক। যিহেতু দেউতা আৰু মাহঁতে ভাত খোৱাত লাগি গৈছে আৰু এতিয়া মই মোৰ কামটো কৰিবলৈ আহি গৈছোঁ ফ্ৰেণ্ডছ। মই মোৰ ডিউটি এটাই যে মই মোৰ গৰুকেইটা মানে পানী খুৱাই দিব লাগে, সেইটোৱে মোৰ ডিউটি ফ্ৰেণ্ডছ। মই মোৰ ডিউটিটো কৰিব আহি গৈছোঁ আৰু চাই থাকক, ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। ইয়াৰ পাছতে মানে মই এটা আপোনালোকক কাহিনী ক'ম ফ্ৰেণ্ডছ। যদি শুনিবলৈ বা চাবলৈ মন আছে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ধামাকাই হ'ব, আজি ভিডিঅ'টো ধামাকাই হ'ব আৰু ফ্ৰেণ্ডছ চাই থাকক। মোৰ কামবোৰো হৈ গ'ল খতম আৰু এতিয়া মই মোৰ ভিডিঅ'টো কিয় ধামাকা হ'বলৈ গৈ আছে চাই থাকক ফ্ৰেণ্ডছ। আপোনালোকে কাণ দি শুনক আৰু মানে চকু মেলি চাওক, তেতিয়াহে ভালদৰে দেখা পাব মানে মোৰ ভিডিঅ'টো কিয় আজি ধামাকা হ'বলৈ গৈ আছে। আৰু মানে মোৰ আজি বিৰাট খং উঠি আছে, কাৰণটো হ'ল মানে আমাৰ গাঁৱৰে এটা ৰাস্তা আৰু এখন পোষ্টাৰ ওপৰত মানে মোৰ বহুত খং উঠিছে ফ্ৰেণ্ডছ। চাই থাকক, এইটোৱে হ'ল সেইটো ৰাস্তা, যিটো ৰাস্তাত মানে মই গোটেই দিনটো মানে ঠেলা দি ধান কঢ়িয়াই মানে ৰাতি পেটৰ বিষত মানে অৱস্থা নাইকিয়া। যিটো ৰাস্তাত মানে কি ট্ৰেক্টৰে লোড লৈ মানে ট্ৰেক্টৰ ড্ৰাইভাৰে মানে ট্ৰেক্টৰ লোড লৈ মানে ট্ৰেক্টৰ নিবলৈকে টান পায় আৰু মই সেই অৱস্থাত মানে মই ঠেলাত ইয়াত ধান টানিবলগীয়া হৈছিল ফ্ৰেণ্ডছ। চাই থাকক, মানে এনেকুৱা পেট বিষ, ৰাতি মানে পেট বিষাই 4বাৰ হাগা ওলাইছে। মানে কি ক'ম আৰু আপোনালোকক, 4বাৰ লেট্ৰিন যাবলগীয়া হৈছে ফ্ৰেণ্ডছ। চাই থাকক, আজিৰ দিনত মানে 2022 চনৰ মানে শেষ হওঁ অৱস্থা, আজিও মানে এনেকুৱা খলাবমা। সেই তেতিয়া দিনত বিজু ফুকনে কোনে গাইছিলে সেই গানটো, মন হিৰা দৈ চাইকেল নহয় পিলিঙা, সেই ৰাস্তাৰ নিচিনা আজি পৰিস্থিতি। চাই থাকক ফ্ৰেণ্ডছ, এইটো আমাৰ গাঁৱৰ ৰাস্তা ফ্ৰেণ্ডছ। আৰু ইয়াৰ পাছত মই মানে সেই পোষ্টাৰখন দেখুৱাম, এই ৰাস্তাটো বনোৱা সেই পোষ্টাৰখন ফ্ৰেণ্ডছ। চাই থাকিব। যদিহে ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব এইবোৰ ঠিক কৰিব লাগে নে নেলাগে, সেইটো কমেণ্ট কৰি জনাব ফ্ৰেণ্ডছ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। পালোঁ আহি আৰু পোষ্টাৰখন আৰু আপোনালোকক ৰাস্তাটো আৰু এবাৰ ভালদৰে দেখুৱাই দিছোঁ ফ্ৰেণ্ডছ। চাই থাকক ফ্ৰেণ্ডছ, এইখনে সেইখন পোষ্টাৰ চাওক আপোনালোকে ভালদৰে। এইখনে সেইখন পোষ্টাৰ, সেই তেতিয়া দিনৰ পৰা এতিয়ালৈকে। আৰু এইটোৱে সেই ৰাস্তাটো, সেই পথাৰত গৈ এনেকুৱা বেয়া যেন আপোনালোকক মানে মই কি ক'ম আৰু ফ্ৰেণ্ডছ, একদম মানে এনেকুৱা ঠেকেচা নক'ব আৰু। দেখিলেই নহয়, ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো আগুৱাই যোৱাত যেন
সহায় হয়। ফ্ৰেণ্ডছে আজিলৈ ইমানতেই সামৰণি মাৰিলোঁ আৰু আপোনালোকে চাই কওক যে সেই তেতিয়া দিনতেই আজিৰ পৰা 5-6 বছৰ আগতেই ৰাস্তাটো 5 লাখ টকা দি কমচে কম বহুতখিনিয়ে ভালদৰে বনাই দিব পাৰিলেহেঁতেন, কিন্তু নিদিলে। ফ্ৰেণ্ডছে মই এইটোৱে বিচাৰোঁ যেন সোনকালে ৰাস্তাটো ঠিক কৰি দিয়ে আৰু মানুহবোৰ অহাত সহায় হয়। ইয়াকে কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ফ্ৰেণ্ডছে বাই বাই।